Hello guys, welcome to my YouTube channel. সকলোকে মোৰ YouTube channel আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আপোনালোকে চাই আছে ডেপোজিট পাৰ ডেপোজিট ৰক্স YouTube channel। এয়া আমাৰ গাঁও আৰু হেয়া সৰিয়হ ফুল ফুলিছে আৰু আজি আমাৰ গাঁৱত উৎসৱ ৰাইজৰ উৎসৱ আৰু হেয়ে এটা কি হ'ব সো দেখুৱাম তিনিখন বিদ্যালয় মিলি এয়া উৎসৱ পালন কৰিছে আৰু কি হ'ব আৰু সো দেখুৱাম আৰু মই গৈ আছো এতিয়া তাজংকুটু মধ্য ইংলিছ বিদ্যালয় স্কুললৈ সো আপোনালোকে চাই থাকিব। সো ফাইনেলি মই তাজংকুটু মধ্য ইংলিছ বিদ্যালয় ফিল্ডলৈ গৈছোঁ আৰু এতিয়া বৰ্তমান প্ৰচেছন চলি আছে আৰু এয়া বৰ্তমান প্ৰচেছন চলি আছে আৰু এয়া উৎসৱ আৰু এয়া গেট আপোনালোকক দেখাম আৰু আপোনালোকে চাই পাইছে এতিয়া বৰ্তমান আৰু এয়া আপোনালোকে চাই আছে পথাৰত আৰু ফাইনেলি এতিয়া কোমৰাক নাচি আছে আৰু এয়া আৰু এয়া তাজংকুটু মধ্য ইংৰাজী বিদ্যালয় আৰু মই ফাইনেলি ভিতৰতে সোমাই গৈছোঁ আৰু এয়া তাজংকুটু মধ্য ইংৰাজী বিদ্যালয় আৰু মই স্কুলৰ ভিতৰত সোমাই গৈছোঁ আৰু এয়া ভাত বনাই আছে আৰু দেখাম এয়া এতিয়া ভাত বনাই আছে আৰু এয়া চব্জি কাটি আছে আলু কাটি আছে আৰু ইয়াত তাজংকুটু মধ্য ইংৰাজী বিদ্যালয় এইখন আপোনালোকে ফাইনেলি আজি এই বিদ্যালয়ৰ উৎসৱ ভাগত ৰাইজৰ যি উৎসৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সমূহ ৰাইজৰ যি উলহ মালহ গাইজ আপোনালোকক ইয়াৰ পাছতে দেখুৱাম ৰছী টনা আৰু এতিয়া ৰছী টানিব বোৱাৰীসকল আৰু তাৰপিছত দেখুৱাম ৰছী টনা আৰু তাৰপিছত বহুতো খেল আছে দেখুৱাই থাকিম। এতিয়া ৰছী টনা খেল হ'ব আৰু দেখুৱাম ৰছী টনা আৰু সেয়া এটা গোট আৰু সেয়া ৰছী আৰু এতিয়া ৰছী টনা হ'ব চ' ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ শেষলৈ। এতিয়া ফাইনেলি ৰছী টনা খেল আৰম্ভ হৈছে আৰু এয়া ৰছী আৰু এয়া এটা টিম আৰু এয়া এটা টিম
ৰছী টনা আৰু এয়া এতিয়া আকৌ নেক্সট টিম ৰছী টানিব আৰু এটা এয়া এটা টিম আৰু এয়া এটা টিম এটা ৰছী টানিব ইহঁতে ৰছী টনাত আৰু এয়া এটা দল আৰু প্ৰায় এটা দল আছে দেখুৱাম আৰু এয়া এটা দল আৰু এয়া এটা দল ৰছী টনাত আৰু এয়া আনিছে আৰু ৰছী টনাত গাইজ আপোনালোকক ইয়াৰ পাছত দেখুৱাম মিউজিক চেয়াৰ খেল আৰু এয়া খেল আৰু এয়া গোল হৈছে এতিয়া চকী খেল আৰম্ভ হ'ব আৰু এয়া প্ৰতিযোগী চকী খেলৰ প্ৰতিযোগী এয়া আৰু এতিয়া চকী খেলৰ আৰম্ভ হ'ব চকী টকা এয়া চকী খেল ফাইনেলি আৰম্ভ হৈছে আৰু এয়া চকী খেল খেলিছে আৰু লাষ্টত এয়া 5 গৰাকী আছে আৰু এয়া 5 গৰাকী আছে চকী খেলত অনুষ্কা হৈছে আমাৰ এতিয়া ইয়াৰ পাছতে পাৰ পানী খেল আৰম্ভ হ'ব আৰু এয়া প্ৰতিযোগী এয়া পাৰ পানী খেল খেলিব এতিয়া এয়া ফাইনেলি খেল আৰম্ভ হৈছে পাৰ পানী ইয়াৰ পাছতে আমাৰ কালচাৰ আছে আৰু নাচিব আৰু সেয়া ফাইনেলি নাচি আছে চ' সেইটো জেগালৈ আমি গৈ আছোঁ আৰু এয়া আমি আহিছোঁ আৰু প্ৰদৰ্শনী চাবলৈ এয়া প্ৰদৰ্শনী আৰু আমি ভিতৰত সোমাই আহিছোঁ আৰু ইয়াত কি আছে নাজানো আৰু সেয়া চাওক স্কুলত বিদ্যালয় শিক্ষণ সঁজুলি প্ৰদৰ্শন ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আৰু এয়া তাজং কুটুম মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু ইয়াক সৰু আমাৰ পৃথিৱীয়ে সেয়া লিখিছে আৰু এয়া চাওক কি বস্তু আছে আৰু এয়া প্ৰদৰ্শনী আৰু ছায়েন্সৰ আৰু এয়া চাওক আৰু এয়া মিচিং গালুক আৰু এয়া চাওক আৰু এয়া এগ্ৰিকালচাৰ
আৰু এয়া চাওক ইমান ধুনীয়াকৈ সজাই থৈছে আৰু ইমান ধুনীয়াকৈ আঁকিছে চাওক এয়া পূজা চাহু আৰু চাওক এয়া আৰু এয়া তাঁতশাল মিচিং আৰু এয়া চাওক আঁকি থৈছে এয়া মিচিং তাঁতশাল আৰু সেয়া চাওক কি আছে এয়া চাওক আপোনালোকে চাব পাইছে এয়া কিৰা আৰু মাৰাম এইটো চাংঘৰ এয়া তাচুক এয়া লাওপানী মানে চাইমত এয়া চাইমত আৰু সেয়া চাংঘৰ আৰু সেয়া চাওক কি আছে পেৰা পেৰাপ আৰু সেয়া চাওক সেয়া জাকৈ জুৰকি চেপা চালনী আৰু নাঙল আৰু বহুতো সঁজুলি ইয়াত ৰখা হৈছে প্ৰদৰ্শনীৰ ভিতৰত আৰু চব্জি বনাই আছে আৰু এয়া ভাত বনাই আছে এয়া চব্জি বনালে আৰু এয়া চাওক ইমান ধুনীয়া ধুনীয়া চব্জি বনাই থৈছে এয়া খাবৰ হ'ল গাইজ আমি এতিয়া খাবলৈ বহিছোঁ আৰু সেয়া ৰাইচ বহিছে আৰু এয়া ফাইনেলি ডিছ আৰু গিলাচ ডিছ আৰু এয়া ইহঁতি বহি আছে ইফালে এয়া ৰাইচ বহিছে